এজনীয়ে ৰাতিপুৱা হ'ল এতিয়ালৈকে বিছনাখনে নাবা খালে মোৰ মূৰটো খালে আনি লৈছে বাপেকটোৱে মাক বাপেক চিন নাই ক'ৰ পৰা বা আনিছে এতিয়ালৈকে বিছনাখন তুলি পেলাই নাই যায় নিয়ে বোলে অকল এতিয়া ওলাব কলেজলৈ যাব আৰু একো নাই খাব এসোপা আৰু একো কাম নাই আনি লৈছেহে ইমানকে পইচা চইচাখন খৰচ কৰি কিনে বোলে নপঢ়োৱা হেতিনো হয় কি কৰিবলৈ জানো পঢ়াইছে তাৰ মূৰটোহে গৰম কৰিছে দেই এসোপাই এতিয়া ওলাবই আৰু এজনীয়ে মুখত এসোপামান ঘঁহি ল'ব হৈছেহে আৰু দিনটোলৈ ওলাই মেলি একো কাম নাই ভোন এনে আনিলে জাত নাই পাত নাই চালা এভোন মোৰ ল'ৰাজনীক মূৰটো খাবলৈহে ল'ৰাজনীক পঢ়াই দিয়া হেতেনো হয় এনে এভোন কৈ থাকিব দিদিখন নোযোৱাখিনি হয় এসোপামান এতিয়া মেকআপ ঘঁহি ল'ব একদম ষ্টেণ্ডাৰ্ড ধনী ঘৰ চাকৰি বাপেকে অলপহে কৰে যদি সেনেকুৱাখনে কৰিব একদম মোৰ এইবোৰ কৈ থাকিলে নহ'ব মোৰ বেটি টিফিনো বনাব লাগে বেটি অ বেটি শুনিছানে বেটি অ বেটি বেটি অ মা এইটো ল তোৰ টিফিনটো আৰু তই অকলে খাবি সেই ডাইনীজনীক নিদিবি গম পাইছ নহয় কিয়নো সেনেকে কোৱা তুমি একো নহয় তই সেইজনীৰ লগত একো বৰ লগ লৈ নাথাকিবি আকৌ মোক পাপাই কয় তাৰ লগত থাকিব ভাল বাইক কম কৰিবলৈহে দিয়ে একো নহয় তোক চাবি এদিন সেইজনী চেৰ পেলাই কিনে বহুত ডাঙৰ মানুহ হ'ব আৰু তেতিয়া তোক পাত্তাই নিদিব বুজিলি বল এতিয়া টিফিনটো লৈ মনে খাবি ভণ্টি আহা হ'ল নে তোমাৰ গৈছো ৰবা দে মোক টিফিনটো ভৰাই ল'ব দিছে মায়ে মা মা মই কলেজলৈ ওলাইছো ওলালি না তই এজনী নোযোৱা হেতেনেও হয় দেখোন সেইবোৰ ধান ৰ'দত উলিওৱা হেতেনেও হয় দেখোন কিহৰনো পঢ়ি শুনি কোনটোতে ডাঙৰ মানুহ হবিনো মা মোৰ আজি এক্সাম এটা আছিলে সেইটো বাপেৰৰ পইচাখন তই এনেহে খৰচ কৰিছ দেই নোযোৱা হেতেনেও হয় এইটো এটা কমটি নহয় আনি লৈছে এজনী পেট পুহিবলৈ একো কাম চাম নাই অকল খালি কলেজে অকল দিনৰ দিনডাল থাকিবগে মোৰ মূৰটোহে গৰম কৰিছে এই চবে আহা যাওঁ মা কথাটো কিয় লাগিছে এদিন জানাই দেখোন মা বেটি তুমি যাব নালাগে দিয়া তই গৈ থাক তাই দেউতাকৰ লগতে যাব কেলে একেলগতে যাওঁ নেলাগে বুলি কৈছো নহয় দেউতাৰ লগতে যাবা আহা যা কিয় তুমি কথা নাজানা দেউতাৰ লগত যাবা আহা তই গৈ থাক আৰু জলদি আহিবি কলেজৰ পৰা দেৰি কৰি নাথাকিবি আকৌ গধূলি এপৰত ওলাবিহি মোৰ মূৰটোহে গৰম কৰ তই এনি টাইম এজনী খালে এজনী কাৰ লগত আহিছে মই গলো আৰু গোটেই মানুহখনে চাগে এতিয়া একদম আমুকৰ জীয়েকে আমুকৰ লগত আহিছে তামুকৰ জীয়েকে তামুকৰ লগত আহিছে বুলি ক'ব যখিনি খালে খচপা তাই কাৰ লগত আহিছিলি সেইটো কোন পাই আছিলে তই পঢ়িবলৈ যাওঁ নে তই কি কৰিবলৈ যাওঁ সেইটো কোন ল'ৰা আছিলে বাপেৰৰ পইচাখিনি এনেই যাবি তই নাক কাণ কাটিলি আৰু তোৰ নিচিনাজনী ইমান মৰম তোক তুলি কৈ কিনে আনিছে বাপেৰে তই এইভোন কৰিছ এতিয়া হ'লহে আৰু এতিয়া কান্দি নেদেখাবি মোৰ আগত গম পাইছ নহয় তোক আজি মই মাক খোৱালোঙে তোক বাপেৰক লগামে তোক এতিয়া মতাৰ লগত এতিয়া সেইবোৰ হ'লেই নহয় দাদা জানো নহয় তোক মই আজি কি কৰিম চাবি যখিনি ধুবি কাঢ়িবি এখিনি ধো মোৰ মতাৰ লগত আহিব জানিছিলি কাঢ়ি পিনে ধুব জানিবি জলদি ৰখি থাকিব নালাগে কাঢ়ি পিনে ধো জলদি ধো বৰ ল'ৰা পতাবলৈ জনা হ'লেই এতিয়াই মতা চাবলৈহে যায় কলেজলৈ বাপেকে পঠিয়াইছে একদম বেটি মানুহ বুলি কৈ কিনে এতিয়া গম পাইছো নহয় জীয়েকে বৰ ল'ৰাৰ লগত একদম বাইকত উঠিব পৰা হ'লেই একদম তোক আজি বাপেৰে আহিলাক তোক কেনেকুৱা মাৰ খাওঁ মই চাই লওঁ কলেজলৈ যাব নালাগে বুলি ক'লে একদম কলেজত পৰীক্ষা আছে তাই পৰীক্ষা আছে ভাল পৰীক্ষা দি দিছে তাই পাছ নকৰিবি তোক কি কৰিম মই চাবিচোন এতিয়া ধুই সেইখিনি ধুই কিনে আৰু জলদি এইখিনি শুকুৱাবি যা কাপোৰ ধুবি যা এনেই কাইলৈ পৰা তই কলেজ চব বাদ দে কতো নপঠিয়াম মই তহঁতৰ বেছি পঢ়াৰ নামত এইবোৰ দিলি মাই তহঁতৰ বাপেৰে পইচা খৰচ কৰি মৰিছে আৰু তই এজনী এতিয়া ষ্টাইল দেখাইছ আৰু লেপকেট তই থাক ধুই জলদি কাল যাব না ফাংচন কি দেখিম কাৰোবাৰ লগত কথা পাতিছা সেই লগৰটোৰ লগত কাইলৈ হেৰি কি এইটো কোন হয় জয়দীপ কোন হয় এই ফাংচন যাবলৈ হেৰি মোৰ লগৰ হয় কালি যে আহিছিলে সেই ল'ৰাটো কোন আছিলে সেইটোৱে জয়দীপ হয় নি যোৱা ফাংচন যাবলৈ সুধিছিলোঁ ল'ৰাজনী কিবা বেয়া পথত গৈছে যেনহে লাগিছে দেই ৰখাচোন
পাহি অ পাহি পাহি এপিনে আহাচোন ভণ্টি কি কৰিছে বাৰু ভণ্টি আছিলে ভিতৰতে যোৱাচোন তুমি চাবাগে কি কৰিছে তাই অকণমান চকু দিবাচোন তুমি হা কি কৰিছে কি নাই কোৱা যোৱাচোন চাই আহিবা ভিতৰত কি কৰিছে তাই কওঁতে কওঁতে এতিয়া মোৰজনীয়েচোন বেয়া ওলালে কি যে কৰোঁ কালি ল'ৰাৰ লগত দেখিছোঁ আজি কথা পাতিছে মোৰজনীক মই এনেই মৰম কৰি মোৰ ওপৰত উঠাই ল'লোঁ নেকি তাই সেই মাক বাপেক নথকা ছোৱালীজনীয়ে ভাল মোৰ কাৰণে তাই এনেই তাইনো হয়তো ককাইকহে আছিলে মইনো কিয় তাক যে এনেই যিটিখন ভাবিলোঁ বৰ পাপে চোৱা কাম বন কৰিলোঁ দেই মই ভণ্টিয়ে যে হেৰি কাৰোবাৰ লগত ৰাতি পলাই যোৱা কথা পাতিছে কি তুমি শুনিলি নে সঁচাকে এতিয়া মই ফোনত শুনিছোঁ আইঅ খালে 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 মোৰ এইজনীয়ে মাথাটো খালে ঐ তোৰ হয় সেইটোনো গম নাপাওঁ মই হেৰি পাছফালে গৈ আপুনি ৰখি থাকিব কৈছিলে যে তাৰপিছত মই মানে গৈছোঁ আৰু লগালগ মানে তাই মানে তেনেকৈ কথা শুনিছোঁ খালে 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 কি যে কৰোঁ নহয় মই ভাবিকে পোৱা নাই এই তাক মাতো দেই কিনো কৰিছে বেটি অ বেটি কোৱাচোন এপিনিয়া কি হ'ল কোৱা ভিতৰত তই কি কৰি আছিলি একো নাই কোৱা কিতাপ পঢ়িলি পঢ়িলোঁ অঁ কিমানলৈকে মুখস্থ হ'ল মুখস্থ হ'ল যাচোন তই কাঁহী বাতিকেইটা ধুবি মই নোৱাৰোঁ দেই সেইবিলাক কাম কৰি থাকিবলৈ যা কৰিবি বাৰেনো কিমান কৰিব যাচোন কাঁহী বাতিকেইটাকে ধুবি তোমাৰ ডাঙৰ চিৰিয়ক কোৱা আকৌ মোকনো এতিয়া কেলৈ কৈছা তোৰ এনেকুৱা কথা ক'বলৈ পাৰিলি কেতিয়াবা ক'ব পাৰিলি তই মাৰকে এনেকৈ কথাবোৰ কৈছে যে আপুনি যেতিয়াৰ পৰা শিকাইছে তেতিয়াৰ পৰাই ক'বলৈ লৈছে হয় নেকি তেতিয়াহে মই তোক কেতিয়াহে শিকালোঁ আপুনি বাক কয় যে আগতে লৈ এইটো লৈ যা আহক মা আমিও যাওঁ ভিতৰলৈ তই এতিয়া যাম মই নাযাওঁ কি যে কৰিম নহয় জীৱনটো কি হ'ব ভাবিবই নোৱাৰিলোঁ তই মোক মাফ কৰি দিবি দেই তোৰ লগত মই যিখিনি কৰিলোঁ বহুত তোক কষ্ট দিলোঁ মই মা নিজৰ ল'ৰা ছোৱালীক জানো নিজৰ মাক দেউতাকে কেতিয়াবা ক্ষমা খোজে একো নাই দিয়ক হ'ব আচোন ৰখা মানুহ মাত্ৰে দেখোন ভুল হয়ে আমি ভণ্টিক বুজাম আহক তাই ভাল হ'ব ভালকৈ বুজাম ভণ্টিক বুজাবি অকণমান দেই